हेलो फ्रेंड्स अस्सलामु आलैकुम नमस्कार আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই ৰেশমিয়ে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আশা ৰাখিলোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেনেহ'লে বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আয়ান শুই আছে এতিয়া বিছনাৰ অৱস্থা চাওকচোন এতিয়া এইখিনি মই ঠিক কৰি লওঁ তেতিয়া কেনেকুৱাকৈ শুই আছিলে আৰু এতিয়া কেনেকুৱাকৈ হ'লে উঠি বহি আছে গুড মৰ্ণিং আমাৰ দমকলটোৰ অৱস্থা দেখিছে এয়া পানীৰ লগত বোকা ওলাইছিলে এইটো কাৰণে মানে খান্দিবলগীয়া হৈছে আৰু এতিয়া ঠিক কৰিলে বাৰু দুপৰীয়া ঠিক 2:30মান বজাত খুব বতাহ বলিছে আৰু তাৰ 5 মিনিটমান পিছতে পুৰা বৰষুণ আয়ান খেলাত ব্যস্ত এখনি সৰু হৃদয় সৰু মন সাঁচি ৰাখিছো তোমালে সন্ধিয়া 6:30 বাজিছে আৰু এতিয়া মই মোৰ কামত ব্যস্ত হৈ আছোঁ আৰু আয়ান ব্যস্ত হৈ আছে আয়ানৰ কামত বতৰ বেয়া হোৱাৰ কাৰণে মই কাপোৰবোৰ এনেদৰে ঘৰৰ ভিতৰতে মেলি দি থৈ দিছোঁ আৰু মোৰ নিচিনা অৱস্থা কাৰ হৈছে জনাবচোন আপোনালোকে আমাৰ জোনৰ টোপনি মাৰা ষ্টাইল চাওকচোন এবাৰ কাটি হৈ শুৱে এবাৰ চিধা হৈ শুৱে আৰু এইবাৰ এনেকৈ শুই আছে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকৰ মন্তব্য জনাব লগতে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহিলোঁ পুনৰ লগ পাম অন্য ভিডিঅ'ৰ লগত আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকলৈ বহুত ধন্যবাদ জনাইছোঁ